সংগীত জগতৰ বাবে এটা ভাল খবৰ অসমীয়া সংগীত জগতৰ এটা চিনাকি নাম আচুৰ্য বৰপাত্ৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ কণ্ঠত আহি আছে এটা সুন্দৰ গীত এবাৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ কণ্ঠত আহি আছে তৰালি 2025 এবাৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীতটিৰ নাম হ'ব সুধনে সন্ধিয়া 8 বজাত আপোনাৰ হ'ব আপোনালোকৰ আদৰৰ তৰালি আশা কৰোঁ এইবাৰ তৰালি গীতটি আপোনালোকে আকোৱালি ল'ব আচুৰ্য বৰপাত্ৰৰ সুধনে গীতটি কেনেকুৱা হ'ব আপোনাৰ মন্তব্যত জনাবলৈ নাপাহৰিব লগতে আপুনি যদি আচুৰ্য বৰপাত্ৰক ভাল পায় তেন্তে এই ভিডিঅ'টিত এটা লাইক কৰি দিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ফেচবুকত নতুনকৈ চাই আছে তেন্তে পেজখন ফলো কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব আমি তৰালি গীতটি কিছু অংশ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব ধন্যবাদ